নমস্কাৰ বায়োপেডিয়াৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। আজি 5 নৱেম্বৰ অৰ্থাৎ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি মৃত্যুতিথি। তেখেতৰ মৃত্যুতিথিত আজি বায়োপেডিয়াৰ সমূহ দৰ্শকক তেখেতৰ বিষয়ে কিছু থুলমূল আভাস দিবলৈ ওলাইছোঁ। সুধাকণ্ঠৰূপে পৰিচিত ডক্টৰ ভূপেন হাজৰিকা অসম তথা ভাৰতৰ এগৰাকী বিখ্যাত গায়ক, সুৰকাৰ আৰু সংগীত পৰিচালক আছিল। তেখেতৰ জন্ম হৈছিল 8 ছেপ্টেম্বৰ 1926 চনত তিনিচুকীয়া জিলাৰ শদিয়াৰ এখনি গাঁৱত। তেখেতৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। পিতৃ নীলকান্ত হাজৰিকাৰ প্ৰকৃত ঘৰ আছিল শিৱসাগৰৰ নাজিৰ আমোলাপট্টিত, কিন্তু কৰ্মসূত্ৰে শদিয়াত আছিল। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাক পিতৃ মাতৃয়ে দিয়া নাম আছিল ভূপেন্দ্ৰ কুমাৰ হাজৰিকা আৰু তেখেতক ঘৰত ডাঙৰ মইনা বুলি মাতিছিল, কাৰণ তেওঁলোকৰ 10জন ককাই ভাই আছিল আৰু ভূপেন হাজৰিকা আছিল সবাতোকৈ জ্যেষ্ঠ। ভূপেন হাজৰিকাৰ ককাই ভাইসকলৰ নাম হ'ল অমৰ হাজৰিকা, প্ৰবীণ হাজৰিকা, সুদক্ষিণা হাজৰিকা, নৃপেন হাজৰিকা, বলেন হাজৰিকা, কবিতা বৰুৱা, প্ৰস্তুতি পেটেল, জয়ন্ত হাজৰিকা আৰু সমৰ হাজৰিকা। তাৰ মাজত ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা, সমৰ হাজৰিকা আৰু সুদক্ষিণা হাজৰিকা আছিল অসমৰ আগশাৰীৰ শিল্পী। তেখেতে গুৱাহাটী ভৰলুমুখ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত 1940 চনত তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়। 1942 চনত কটন মহাবিদ্যালয়ত কলা শাখাত শিক্ষা গ্ৰহণ কৰে। 1944 চনৰ কাশী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি 1946 চনত ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তাৰপিছত ৰোল অফ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াছ এডাল্ট এডুকেশ্যন বিষয়ত অধ্যয়ন কৰি তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে। তেখেত ভৰলুমুখৰ ঘৰত থাকোঁতে তেখেতৰ মাহীয়েক ভৱপ্ৰিয়া দাসে তেখেতক এখন হাৰমনিয়াম আনি দিছিল। তেখেতৰ ঘৰৰ কাষতে গুপ্ত উপাধিৰ এক্সাইজ ছুপাৰিণ্টেণ্ডেণ্ট এজনে অৰ্গেনত ব্ৰহ্মগীত বজাইছিল। ভূপেন হাজৰিকাদেৱে সৰুৰে পৰাই সেইবোৰ শুনি শুনি সংগীতৰ প্ৰতি আকৰ্ষিত হৈছিল। তাৰোপৰি তেখেতৰ মাকে পদ্মধৰ চৰিহাৰ গীত, ব্ৰহ্মগীত, বঙালী গীত, ৰবীন্দ্ৰ সংগীত আদি গাইছিল আৰু বৰগীত চৰ্চা কৰিছিল। তেখেতে তেজপুৰৰ বাঙালী ষ্টেজত এবাৰ ৰবীন্দ্ৰ সংগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এটা সোণৰ মেডেল পুৰস্কাৰ হিচাপে লাভ কৰিছিল। 1937 চনত প্ৰায় 11 বছৰ বয়সতে তেখেতে প্ৰথমটো গীত ৰচনা কৰিছিল। তেজপুৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সময়তে তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালা আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সংস্পৰ্শলৈ আহি সংগীতৰ জগতত এক নতুন যুগৰ সূচনা কৰিছিল। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু ফণীধৰ শৰ্মাদেৱে তেখেতক গান ৰেকৰ্ডিং কৰিবলৈ কলিকতালৈ লৈ গৈছিল আৰু তাতেই তেখেতে দুয়োজন সংগীতৰ মহান ব্যক্তিৰ পৰা জ্ঞান আহৰণ কৰিবলৈ সুযোগ পাইছিল। তেখেতে সেই সময়ত এছিয়াৰ সৰ্ববৃহৎ ৰেকৰ্ডিং কোম্পানী হিজ মাষ্টাৰ্ছ ভইচত সুনীত কুঁৱৰী আৰু জয়মতী কুঁৱৰীৰ গীত ৰেকৰ্ডিং কৰিছিল। তাতেই তেখেতে হাততে কলচী লৈ উলাহেৰে নাচি বাগি হলি বিয়াকুল, বিশ্ববিজয় নজোৱান আদি গীত ৰেকৰ্ডিং কৰিছিল। 1950 চনত তেখেতে নিউয়ৰ্কত এগৰাকী গুজৰাটী পৰিয়ালৰ কন্যা প্ৰিয়ম্বদা পেটেলৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল। 1952 চনত তেখেতৰ একমাত্ৰ সন্তান তেজ হাজৰিকাৰ জন্ম হৈছিল আৰু 1963 চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈছিল। তেখেতে কিছুদিন গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ত আৰু গুৱাহাটীৰ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল। তেখেত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সৈতেও জড়িত আছিল। তাৰপিছত 1967 চনৰ পৰা 1972 চনলৈকে লখিমপুৰৰ নাওবৈচা সমষ্টিৰ বিধায়ক আছিল। তেখেতৰ জীৱনকালত বহুতো চিনেমাত গীত পৰিৱেশন
আৰু পৰিচালনা কৰিছিল। তাৰ মাজত এৰা বাটৰ চুৰ, শকুন্তলা, চিকমিক বিজুলী, চামেলি মেম চাহাব, খোজ, মেৰা ধৰম মেৰী মা, চিৰাজ, ৰ'দালি আদি অন্যতম। তেখেতে 1986 চনত এক পল নামৰ চিনেমাখনত অভিনয় কৰিছিল আৰু চিংগাৰী নামৰ চিনেমাখন তেখেতে লিখিছিল। তেখেতে 1975 চনত বেষ্ট মিউজিক ডাইৰেক্টৰ এৱাৰ্ড, 1977 চনত পদ্মশ্ৰী, 1987 চনত সংগীত নাট একাডেমী বঁটা, 1992 চনত দাদা চাহেব ফাল্কে বঁটা, 2001 চনত পদ্মভূষণ, 2009 চনত অসম ৰত্ন, 2011 চনত পদ্মবিভূষণ আৰু 2019 চনত ভাৰত ৰত্ন উপাধি লাভ কৰিছিল। তেখেত বৃক্কজনিত ৰোগৰ ৰোগী আছিল। তাৰোপৰি তেখেত আনুষংগিকতাত ভুগিছিল। জীৱনৰ শেষৰ সময়ছোৱাত তেখেতে তেখেতৰ ঘনিষ্ঠ বান্ধৱী তথা চলচ্চিত্ৰ পৰিচালিকা কল্পনা লাজমীৰ তত্বাৱধানত মুম্বাইত আছিল আৰু 5 নৱেম্বৰ 2011 চনত তেখেতে মৃত্যুবৰণ কৰিছিল। তেখেতৰ মৃত্যুৰ লগে লগে যেন এটা যুগৰ মৃত্যু হৈছিল। এয়া ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জীৱনৰ মাত্ৰ থুলমূল আভাস। আমি আগলৈ তেখেতৰ বিষয়ে আপোনালোকক জনাই যাম। ধন্যবাদ।